কথা শুনাই থাকে শাহুমাজনী মই বোলে একোৱেই নকৰো হেনো ৰাতিপুৱা হেনো চোতাল সাৰিব লাগে হেনো তাকে সাৰিবলৈ আহিছো বোৱাৰীটা কি কৈছা হয়নে এই শাহুমা চোতাল সাৰিবলৈ আহিছো আপুনি সদায় শুনাই থাকে যে ৰাতিপুৱা শুই উঠি চোতাল সাৰিব লাগে সেইটো কাৰণে মই চোতাল সাৰিবলৈ আহিছো খালি দে তই চোতাল সাৰিবলৈ নো তাত ফুল জাৰটো লৈ আহিব লাগে নে বাৰু আইও ঈশ্বৰ কোটে মৰুংগে ঐ মই এবে হেৰি চোতাল সাৰিবলৈ ফুল জাৰে নাহাৰে নেকি বিস্তু কোটে মৰু মই ছোৱালীজনী কি হ'ব দেই গোটেই উখুৰা মুখৰা চোতালখন তাত ফুল জাৰ দি সাৰিবলৈ আহিছে পিছফালে গোটেই তামোলৰ সূতা এটা দেখা নাছিলি হে তামোলৰ সূতাটো আনিব পা সেই বাঁহৰ জাৰটো আনিব পা গৈ পেলাই নিজে ফুল জাৰটোহে পালিগে মই ভাবিলো বোলো ফুল জাৰটো বেছি ভালকে যাব নেকি বোলো ধূলিকণাবিলাক মই ৰাতিপুৱা ইমান কষ্ট কৰি গোহালিত সোমাই পেলানি গাখীৰ চাখি খীৰাই পেলানি ভিতৰত থলো তই গাখীৰখিনি গেছৰ ওপৰত দি পেলানি তই বাহিৰত আহি যাওঁ মাৰি গোটেই গাখীৰগাল পৰিলে গম পাৱ নে তাই অ' মাই গড মই পাহৰি থাকিলো গাখীৰখিনি মই যে গেছত উঠাই থৈছিলো বেছি ইংৰাজী নামাৰিবি মোৰ আগত হে বেছি ইংৰাজী নামাৰিবি গোটেই ঘৰখনত থলি আৰু তাক এখন উৰাবি যেন পালো আৰু মই মই সঁচাকে পাহৰি গলো শাহুমা আই এম সৰি আৰু কালি হেনো তই গোটৰ মিটিঙলৈ যাওঁতে হেনো গোটেই হাত খাপ ব্লাউজ পিন্ধি গৈছ বোলে টুটুমণিয়ে কৈছে মোক বৰ বোলে একদম বেলেগকে কৈছ হেনো একদম গোটেইজনী মই এটা কথাই বুজি পোৱা নাই সিহঁতৰনো কি প্ৰব্লেম মই যিয়ে নিপিন্ধো মোৰ কথা সেইটো সিহঁতে যি পিন্ধিছে কি নাই পিন্ধা সেইবোৰতো মই একো কমেণ্ট পাছ কৰা নাই ন সেইবোৰ কথা নহয় এইখন তহঁতৰ টাউন নহয় বুজিছা নাই এখন গাঁও হয় ইয়াত বহুত নিয়ম নীতি আইন কানুন বহুত আছে নিজৰ মতে চব যি মন যায় তাকে কৰিব নোৱাৰা বাদ দিয়ক হে আজিকালি আৰু সেইবোৰ নাই আৰু বুজিছে নাই আজিকালি আপোনালোকৰ নিচিনা মানুহো নাই আপোনালোককে যি দেখিছো পাই কি দেখিছা আমাৰ নিচিনা মানুহ কি দেখিছা তাই কিবা টিপিকেল টাইপৰ আগৰ নিয়ম নীতিবোৰ ইমান ধৰি থাকে কিবা টাইপৰ আপোনালোকে ইটো নকৰিবি সিটো নাপায় সিটো নাপায় উফ মোৰ একদম মাথা গৰম হৈ গৈছে এইবোৰ কথা নহয় এইখন ঘৰত যদি ভালকে থাকিবলৈ মন আছে মোৰ কথা শুনিবই লাগিব মই মুধা কথা হৈ আছো এখন ঘৰ গম পা নাপাওঁ তাই মোৰ কথা নুশুনিলেতো নহ'ব এখন ঘৰত কচুগুটিহে মই লগাম ৰ মুধা কথা মানে কিনো মানে এইজনীয়ে মোৰ মাথাটো খালে দেই শেষ কৰিলে মোৰ মাথাটো হ'ব তই সেই তামোলৰ সূতাটো লৈ এইখিনি সাৰি দে মই ভিতৰৰ কাম কেইবাটামান আছে কৰি দিওঁগে এই বুঢ়ীজনীয়ে যে একদম এনি টাইম মোৰ মূৰটো খাই থাকে দেই তেওঁ ভাল পাব বুলি ফুল জাৰটো লৈ পেলাই সাৰিবলৈ আহিছো ইমান কথা শুনাই থাকোঁ বগী মাই ঘৰ পৰা এপাক আহোঁগেচোন কাৰোবাৰ সমালোচনা অকণমান কৰি থৈ আহোঁগে নহ'লে মোৰ ভাতেই হজম নহয় পাই অকণমান সেই বাদুলি বোৱায়েকৰ কথাই বদনাম কৰি থৈ আহোঁগে সেইজনী যেনেকৈ পাখৰিয়ে ঐ চৰকাক কংকাক নকৰা লাগি আছে মোৰ কিছু ষ্টাইলিছ আৰু একেবাৰে সেই নেল পলিচে চাবানে থুট পলিচে চাবানে লিপষ্টিকে চাবা তাই ভাগৰ চুলিয়ে চাবা একেবাৰে বেলেগ ষ্টাইলিছ গোটেই বিউটি পাৰ্লাৰলৈ যায় যেন পাইছোঁ পাই টুটুমণি বাইদেউ আপোনাৰ লগত কথা এটা আছিলে মোৰ হেৰি কি কথা আছিলে কোৱা শুবা মুখখন বৰ ফুলাই আহিছে কথাটো কি চকীটা তেলেকা কৰি ইমান লগনীয়া নে আপুনি মোৰ শাহুমাৰ আগত কি লগাইছে মই পাখৰি হৈ গৈছো বোলে গোটৰ মিটিঙলৈ মই বেয়াকে গৈছো বেয়া পিন্ধি গৈছো কিহৰ কাৰণে সেইবোৰ লগাব লাগে ন এনে মোক কথা শুনাবলৈ মই যে একো বেয়াকে কোৱা নাছিলো পাই কথাটোহে কৈছো ষ্টাইলকে গৈছা বুলি মইনো কেনেকে জানো তোমাৰ শাহুমাই যে ইমান বেয়া ব্যৱহাৰ কৰিব বুলি কথা নক'ব এতিয়া কথা নহ'লাব বুজিছে লগনীয়াবোৰ এইবোৰ আপোনাক যে মই ভাল বুলি ভাবিছিলো বাকীকেইজনীতকে একেই ওলালে আপুনিও খাব পাই ইমান কথা নুশুনাবা ইমান সৰু কথাটোতে পাই কি কথা নুশুনাবা ইমান লগনীয়া স্বভাৱ লৈ পেলাই কেনেকে জীয়াই থাকে আপোনালোক ইমান বেয়া মানুহবোৰ মই দেখিব মন নাযায় তুমি কাৰ কথা ক'বলৈ আহিছা তুমি কি কথা ক'বলৈ আহিছা কালি পৰহি গাঁওখনলৈ আহি পেলাই তুমি কিহৰ কথা ক'বলৈ আহিছা মহিলা সমিতিক দি পেলাই একদম কেছ ফাইল কৰি দিম আকৌ ৰাস্তাত ধৰি পেলাই অপমানিত কৰাৰ ওপৰত কেছ ফাইল কৰি দিম আকৌ গম পাবা আকৌ সন্মান হানি কেছ ফাইল কৰি দিম আকৌ মই হ'ব আইন ময়ো জানো ময়ো বহুত কথা জানো বুজিছে আপোনালোকৰ নিচিনা স্বভাৱৰ মাইকী মানুহৰ কাৰণে গোটেই সমাজখন একদম ধ্বংসৰ মুখলৈ গৈ আছে ইমান লগনীয়া ইমান যুজনীয়া বেলেগ কাম নাই নেকি আপোনালোকৰ তোমাৰ লগত কাজিয়া কৰি থাকিবলৈ মোৰ সময় নাই মই যাওঁ মই এখন গাঁৱত থাকিব পাৰিম নে নোৱাৰিম ঠিক নাই দেই টাউনৰ ফালে সেই ভাগৰ চাগৰ বিচাৰি তাতে থাকিবগৈ লাগিব নি ঠিক নাই কচুগুলৈ যাম বন্ধুসকল দেখিছেনে বাৰু কেনেকুৱা লগনীয়া যুজনীয়া কাম কৰি গোটেই ঘৰৰ একদম পৰিস্থিতি বেয়া কৰি দিয়ে মানুহবিলাকে বেলেগ খং উঠিছে মই সেইকাৰণে একদম ৰাস্তাত দেখি পেলাই গুচি আহিলোঁ আৰু পদূলি মুখৰ পৰা আজি ভিডিঅ'টো ইমানলৈকে দিছোঁ দিয়ক পিছৰ খণ্ডবোৰ যদি চাবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু খণ্ডটি চাই যদিহে ভাল পালে